এভৰিৱান আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি তিনিজন বন্ধু চৰাইপুং আহিছোঁ, অসম অৰুণাচল সীমান্ত। তো এইজন যিজন ড্ৰাইভিঙত আছে তেখেতে অসম আৰক্ষীত কৰ্মৰত হয়। তেখেতে যিটো চৰাইপুঙৰ BOP আছে তো তাতে থাকে। তো আমি অলপ তাত ফুৰিম, সেইটো কাৰণে আহিছোঁ। তো আৰু কিবা কিবি ৰাস্তাত গৈ থাকোঁতে দেখাম, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু মোৰ চেনেলটো যদি পোনপ্ৰথমবাৰৰ বাবে আহিছে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব আৰু লগতে শ্বেয়াৰ কৰিব। বতৰটো ইমান ভাল নহয়, বৰষুণ দি আছে অলপ অলপ। তো আমি এতিয়া গৈ আছোঁ। এজন আমাৰ ছাৰ একদম ধুনীয়াকৈ বহি আহিছে, একদম মাস্ক লগাই পূৰা কৰোণাৰ প্ৰতিৰোধৰ লক্ষ্য ৰাখি কিনে তেখেতে পূৰা মাস্ক পিন্ধি আছে। একদম বঢ়িয়া, থাম্বছ আপ তোমাৰ কাৰণে। থেংক ইউ। এইবোৰ বজাৰ বহি আছে। গাড়ীখনত অলপ তেলটো ভৰাই লওঁ। তেল খতম। তেলটো নাই ইয়াত, উপায় নাই। তো বেলেগত চাব লাগিব, বেলেগত অলপ তেল ভৰাব লাগিব। তেলটো ভৰাই লৈছোঁ, এতিয়া আমি বেলেগ এটা ডিপোত। তেল ভৰাই এতিয়া আমি আকৌ আহি আছোঁ। বৰ্তমান আমি দুলীয়াজান ৰাস্তাৰ ফালে আহিছোঁ। তো দুলীয়াজানত এটা কাম আছে, দুলীয়াজানৰ পৰা আমি নাহৰকটীয়া নামৰূপ হৈ যাম। আপোনালোকেও আমাৰ লগতে গৈ থাকক। ধুনীয়া পৰিৱেশ চাওক, এইফালে বাগান, ধুনীয়া সুন্দৰ বাগান, বহুত ভাল লাগিছে। এইফালে আগতে ৰাস্তাটো বহুত বেয়া আছিলে দুলীয়াজানত, এতিয়া বহুতখিনি ভাল হ'ল ৰাস্তাটো। তো পৰিৱেশটো বহুত ধুনীয়া লাগিছে, প্ৰকৃতিৰ বহুত মনোমোহা পৰিৱেশ। এইফালে ছাইডৰ ফালে বাগান, এইফালেও বাগান, মাজত ৰাস্তা, অতি সুন্দৰ লাগিছে। অসমৰ এয়া সৌন্দৰ্য, যাক আমি গৌৰৱ কৰোঁ। অসমৰ সৌন্দৰ্য সঁচাকৈ অতি মনোমোহা। বৰ্তমান আমি দুলীয়াজান টাউন পাইছোঁহি। বৰ্তমান টাইম হৈছে 12 o'clock। দুলীয়াজানত এটা কাম আছে, কামটো কৰি মেলি আমি আকৌ পুনৰ যাত্ৰা কৰিম চৰাইপুঙৰ ফালে। আমি দুলীয়াজানৰ পৰা টিপমফাকে হৈ কিনে আহিলোঁ। এখন টিপমফাকে আপোনাৰ এখন ব্ৰিজ আছে ইয়াত। এইখনৰ নাম কি হয় নাজানো। টিপমফাকে যিটো ইক' ৰিজৰ্ট আছে তাৰ ওচৰতে আছে নৈখন। আমি বৰ্তমান ইয়াত পাইছোঁহি। নামৰূপ পাই গ'লোহি বৰ্তমান।
ভোক লাগিছে, কিবা এটা খাওঁ বুলি অলপ ৰখিছোঁ। হোটেলত খাই লওঁ কিবা এটা। ভাত ল'লোঁ খাবলৈ। এয়া ভাত, এয়া শিঙি মাছ, লোকেল শিঙি মাছ। আঞ্জা খাই মেলি হৈ গ'ল, এতিয়া আকৌ আমি যাম। এইটো কল কাৰখানা, অসম পেট্ৰকেমিকেলছ লিমিটেড, নামৰূপ। নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰ, নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেচন পাইছোঁহি এতিয়া আমি বৰ্তমান। এইটো দেখিবলৈ পাইছে ফায়াৰিং ৰেঞ্জ হয় নামৰূপত। আমি ফায়াৰিং ৰেঞ্জটোৰ ফালে আহিছোঁ, দেখা নাই আজিলৈকে ফায়াৰিং ৰেঞ্জ, সেইটো কাৰণে চাবলৈ আহিছোঁ এনেই। তো আপোনালোকেও চাওক, এইটো নামৰূপত আছে। নামৰূপৰ ইয়াতে যিখিনি সেনা আছে, যিখিনি অসমৰ আৰক্ষী লোক আছে, ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা আদি কৰি নামৰূপৰ আশে পাশে যিখিনি সেনা জোৱান আছে, তেওঁলোকে ফায়াৰিঙৰ প্ৰেক্টিছৰ কাৰণে এই ঠাইডোখৰতে আহে। এইটো নামৰূপৰ এইটো ফায়াৰিং ৰেঞ্জ বুলি কোৱা হয়। তো ইয়াতে সকলোৱে ফায়াৰিং কৰিবৰ কাৰণে আহে। তো আমিও তাকে চাবৰ কাৰণে গৈ আছোঁ, যিহেতু আমাৰ লগত এজন পুলিচ আছে। এইটো ফায়াৰিং ৰেঞ্জ, ফায়াৰিঙৰ বুলেটবোৰ চব এই পাহাৰটোত গৈ কেনে সোমায়গৈ। পাহাৰত গৈ কেনে গোটেই বুলেটবোৰ সোমাই থাকে ইয়াতে। বৰ্তমান আমি দিলীঘাট দলং পাইছোঁহি। এইখন দিলীঘাট দলং। ইয়াত আমাৰ চবেই পিকনিক। এখন আমি দিলীঘাটত এতিয়া। দিলীঘাটৰ সৌন্দৰ্য সঁচাকৈ অতি মনোমোহা। দিলীঘাটৰ সৌন্দৰ্য, প্ৰাকৃতিক সৌন্দৰ্য নাই অহা যদি আপোনালোকে এবাৰ আহিব। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা হয়। আৰু ইয়াতে চাবলগীয়া বহুত জেগা আছে, সেইখিনি আপোনালোকে আহিলে গম পাব। আৰু আমাৰ থ্ৰুদি নহয়, বেলেগৰ থ্ৰুদিও আপুনি গুগলত চাৰ্চ কৰিলে হ'ব, জয়পুৰ নাহৰকটীয়া। ইয়াত সকলো বস্তু কি কি আছে আপোনালোকে ভালকৈ দেখিব। দিলীঘাট দলঙৰ পৰা এইটো ভিউ দেখিবলৈ পাইছে। প্ৰাকৃতিক সৌন্দৰ্য, প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্য। সঁচাকৈ দিলীঘাট দলঙৰ সৌন্দৰ্যটো অতি মনোমোহা। এইবোৰ চব টকৌ গছ, কিমান ধুনীয়া লাগিছে, বহুত সুন্দৰ পৰিৱেশ। ডিব্ৰুগড় ফালেতো টকৌ গছ ইমানকৈ দেখিবলৈ পোৱা নাযায়। নামৰূপ চাইডে এতিয়া টকৌ গছ আগতেও আহিছিলোঁ, দেখিছিলোঁ। নামৰূপৰ ফালে টকৌ গছটো অলপ বেছিকৈ পোৱা যায়। এইবোৰ দেখিছে টকৌ পাতৰ ঘৰ, বহুত ধুনীয়া লাগিছে। তো এইবোৰ ঘৰত থকাৰ আমেজটো অলপ সুকীয়া হয়। এতিয়া আমি বিমলাপুৰ ফালে সোমাই আহিছোঁ। বিমলাপুৰ পোৱা নাই, বিমলাপুৰ যিটো ৰাস্তাত যায় সেইটো ৰাস্তাৰ ফালে সোমাই আহিছোঁ। আৰু অলপ দেৰি পিছত বিমলাপুৰ পাম আমি।
অলপ দেৰি পিছত চৰাইপুং পাই যাম অসম অৰুণাচল সীমান্ত এইখন পাহাৰ দেখিবলৈ পাইছে আপোনালোকে পাহাৰৰ আমি ওচৰ পাইছোঁহি আৰু বেছি দেৰি নাই আৰু অলপ দেৰি পিছত আমি পাই যাম চৰাইপুং বিমলাপুৰ পাইছোঁহি বিমলাপুৰ তিনিআলি বৰ্তমান আমি চৰাইপুং পাইছোঁহি অসম অৰুণাচলৰ সীমা হয় এইটো বৰ্ডাৰ সীমা দেখিবলৈ পাইছে এইটো বৰ্ডাৰ আউটপোষ্ট পুলিচৰ পোষ্ট হয় এইটো দেখিবলৈ পাইছে আপোনালোকে বৰ্তমান আমি পাইছোঁহি আমি চৰাইপুঙৰ অসম অৰুণাচলৰ সীমান্তত আহি পালোঁ তাত অসম আৰক্ষীৰ যিটো বিউপি আছে চৰাইপুঙত তাত আহিলোঁ তাত লগৰজন যিহেতু আৰক্ষীত কৰ্মৰত হয় তেখেতৰ তাত কিবা কাম আছিলে কামখিনি কৰিলে বিউপিটো আমি ছিকিউৰিটি পাৰ্পজৰ কাৰণে দেখাব নোৱাৰিলোঁ আৰু আমি অৰুণাচলৰ ফালে যাম বুলি ভাবিছিলোঁ কিন্তু যিহেতু বৰষুণটো বহুত বেছিকৈ দিলে বহুত বেছি বৰষুণ দিয়াৰ কাৰণে আৰু ৰাস্তা পথটো বেছি ভাল নহয় তো সেইটো কাৰণে আমি যাব নোৱাৰিলোঁ সেইটো কাৰণে চৰি বহুত আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লাগিব ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ